এই গাইজ কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকে চাই আছে জেমছ ডিপু বেগ। আজি মানে কি হ'ল, মোৰ অফিচ আহিবলৈ আজি মন নাছিলে। মানে আজি আমাৰ নৌভাগৰ বেমাৰ, জ্বৰ হৈ আছে আজি 3 দিন হ'ল। চ' আজি জ্বৰটো দেখুৱাই দিমগৈ বুলি ফোন কৰিছিলোঁ ডাক্তৰক। ডাক্তৰে ক'লে যে 3টামান বজাত পোৱাকৈ মাতিছে। চ' অফিচত কালি কেছটো জমা দিয়া নাই। চ' কেছটো জমা দিবলৈ গুচি আহিলোঁ। এতিয়া মানে মই অফিচলৈ গৈ আছোঁ। চ' একদম আজি মনটো ইমান ভাল নহয়। ব'লক অফিচলৈ। মানে কি হ'ল, অফিচ আহি পালোঁহি, বাট মোৰ স্কুটিখন আজি বেয়া হ'ল। মানে বেয়া একদিন হৈ আছে, ব্লকটো গ'ল বোলে, এতিয়াও বেয়া হ'ল। আকৌ লগৰ দুজনৰ সৈতে টানি আনি বনাবলৈ দিছোঁহি। এয়া বনাই আছে। মানে কি হ'ল যে মোৰ স্কুটিখনৰ ব্লকটো গৈছে বোলে। চ' এতিয়া প্লাগটো জ্বলি গৈছিলে, আকৌ প্লাগটো বদলাই আনিলোঁ। স্কুটিখন বেয়া হৈছিলে, এতিয়া প্লাগটো বদলাই কৰি এতিয়া যাওঁ, পাৰ্চেল কেইটামান দিওঁ, দি পেলাই আকৌ হস্পিটেল আহিব লাগিব পোৱালিটোক লৈ। মানে স্কুটি চলাই এনেকুৱা হৈ গৈছে যে এয়া হাতত খুন্দা বহি গৈছেগৈ। এই হেণ্ডেলৰ সেইডাল আহি হাতত বহি গৈছেগৈ খুন্দা চব। এতিয়া মানে কি হ'ল, পাৰ্চেল দি হ'ল মোৰ, দি গৈ এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ। মানে 3টা বাজিব হৈ গ'ল, ডাক্তৰৰ ওচৰত যাব লাগিব। তো ঘৰত ফোন কৰিলোঁ, এতিয়া ওলাই আছোঁ বুলি ক'লে। ত' ঘৰলৈ গৈ আছোঁ, ব'লক। আহি পালে। এয়া মানুহক ডাক্তৰ ঘৰলৈ যাবলৈ উলিয়াই আনিছে। আমি ডাক্তৰ ঘৰলৈ যাম এতিয়া। এইফালে চাই দিয়া, জ্বৰ হৈ আছে ন? জ্বৰ হৈ আছে। আমি ওলাইছোঁ হেৰিলে, এইটো ডাক্তৰ ঘৰলৈ যাবলৈ। এয়ানো মানুহ ওলাইছে, জ্বৰ হৈ আছে, ভাল হৈ যাব ন? ফাইনেলি চেম্বাৰ আহি পালোঁহি। এতিয়া ৰখিব লাগিব কৈছে অলপ সময়। মানে আগৰকেইজনক এতিয়া চাই আছে, তাৰপাছতহে আমাৰ নাম। সিহঁতক ভিতৰতে বহিবলৈ দিলোঁ, মই বাহিৰত অলপ সময় বহি দিওঁ। মানে মমায়েক আহি আছে, দুমন আহি আছোঁ বুলি কৈছে। চ' মই বাহিৰতে অলপ ৰৈ দিছোঁ। এজন মমায়েকো আহি পালেহি। কি হ'ল আকৌ? আৰু ডাক্তৰক দেখুৱাই লওঁ আকৌ, তাৰপিছত যাম। আনি চাহ এটা নহ'ব, আগতে হেৰি ডক্টৰ ওচৰলৈ গ'লো, চাই কিনে। অঁ, এই ডাক্তৰৰ ওচৰৰ ভিতৰত হেৰি আছে, কোনেতো আছে? আনি দিছোঁ ৰ'বা। দি দিয়ক আকৌ কোনটো লয়, কোনটো চৰাই লয় দি দিয়ক। এইটো নালাগে, চৰাইহে লাগে। এইটো তোমাৰ নহয় নে? এইটো ডাঙৰ ল'ৰা, এই তুমি খেলিব নোৱাৰা, এইটো নেখেলে নহয়। এই নেখেলে নো, এই নেখেলে এইটো, এইটো বেয়াটো, এইটো বেয়া বোলো। সেই বহি আছোঁ, ইয়াত দেখিছে নহয়, মানুহখিনি লাইন লাগি আছে। এতিয়া আমি বহি আছোঁ, এইজনে ইয়াক এইটোৱে কিনিলেগৈ লাষ্টত গৈ। ফাইনেলি ডাক্তৰ ঘৰৰ পৰা আহিলোঁ। আহি এতিয়া মানে সেই ভিনদেউ গেৰেজত সোমাইছোঁ। গেৰেজৰ পৰা কিবা তেল অলপ নিবলৈ কৈছিলে, মবিল অলপ, জ্বলা মবিল, কিবা কাঠত মাৰিবৰ কাৰণে লাগে বোলে। এতিয়া সোমালোঁ, মানে কি হ'ল, জ্বলা মবিল অলপ নিব লাগে ঘৰত কিবা হেৰি কৰিবৰ কাৰণে, কাঠত মাৰিবৰ কাৰণে। ভিনদেউ গেৰেজত সোমাইছোঁ। ভিনদেউ ভাগৰ এয়া গেৰেজটো এইটো বেঙেনাখোৱা ৰেল গেটৰ ওচৰতে আছে। সোমাই পিনে এতিয়া এই জ্বলা মবিল চবিল লৈ লৈছোঁ। ফাইনেলি আমি আহিলোঁ বেমাৰ চেমাৰ দেখুৱাই কৰি। এয়া আহিলোঁ, এতিয়া নৌৱে মোক ধৰি নলয় বুলি ক'লোঁ, মোক ধৰিলোঁ আকৌ। হেনো এইফালে চাই দিয়া, মোক ধৰি নলয় বোলে। ইয়াক মই একো নিকিনাৰ কাৰণে তাক বন্দুক লাগে বোলে, তাক বন্দুকটো কিনি দিলোঁ। এতিয়া আইচক্ৰীম খাম কৰি আছে। এতিয়া আইচক্ৰীম খাবগৈ বোলে ফকাটিঙত গৈ। মোক এতিয়া ধৰি নলয়, বেয়া পাইছে মোক। অ' মোক বেয়া পাইছা নি? হেনো ধৰিলোঁ আকৌ মোক। এইটো আমাৰ নৌ, হাঁহিছে দেখা। কোৱা নবোৱা নিবি কেতিয়া? এতিয়া পাইছোঁহি ফকাটিং আহি। গাড়ী আকৌ এবাৰ গাড়ী দিয়া, মোক নিছে এতিয়া। ইটোৰ পিছত সিটোকে, ইটোৰ পিছত সিটো খাই থাকিব লাগে নে? এতিয়া আকৌ কি ঘুগুনি তুমি খাবা নি?
প্লেট লৈ হে 1 নে 2 কৈ দিয়া পোৱালি আমাৰ চুজা নহয় মাকে শিকাই আছে কি খাবকে পোৱালিয়ে কৈ আছে মই অলপ বস্তু প্ৰথম বুনিয়ালটো আকৌ চিংৰা এতিয়া আকৌ ঘুগুনি ফাইনেলি চাহ তাহ খাই ওলাই আহিলোঁ এয়া আমাৰ বাইদেউ এনেকুৱা টেঙনৰ হোটেলত কি কৈছে তাই প্ৰথমতে অকল চিংৰা এটা খাম ক'লে খাই গৈ তাৰ পোৱালিনো শিকাই আছে ঘুগুনি খাম বুনিয়ালটো খাম চিংৰা খাম শিকাই আছে তাৰপিছত ই কৈ আছে তাই আনি আছে মাকে খাই আছে কোনোৱে একোৱে নাখালে মাকে গোটেইবোৰ বস্তু খালে খাই গৈ এতিয়া আহি আছোঁ এতিয়া আকৌ পোৱালিলৈ কিবা মাজা এটা নিব লাগিব সেয়াই ব'লক ফাইনেলি আহি ঘৰ পালোহি এয়া ঘৰৰ পৰা এতিয়া সোমাইছোহি আৰু সোমাই কৰি এইফালে ওলাই গ'লেই আমাক সোমাই কৰি এতিয়া কাপোৰ চাপোৰ সলাই লওঁ আজিলৈ ভিডিঅ'টো ইমানেই যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব